আজিৰ আমাৰ এই বন্ধু ৰমেশ ফুকনৰ জন্মদিনৰ শুভক্ষণত আপোনালোকলৈ আমাৰ এটা মিঠা উপহাৰ দেৱজিৎ বৰুৱাৰ এটি গীত। হ'ব আজি মোৰ অন্তৰাংগ বন্ধু ৰমেশ ফুকনৰ জন্মদিনত গীত গাবলৈ পাই মই অতি আনন্দিত হৈছোঁ। এইখিনিতে মোৰ এটা কথা ক'বলগীয়া আছে। মোৰ গীতৰ লগত সহযোগ কৰা মানে মোৰ গীতত ছাপোৰ্ট দিয়া কেইগৰাকীমান সহযোগীকো মোৰ লগত আমন্ত্ৰণ কৰিছোঁ। আমি একেলগে অনুষ্ঠান আৰম্ভ কৰিম। সকলো ৰাজি? ৰাজি ৰাজি। আজিকালি মানুহে ইংৰাজী গান গায়, শুনিনো ভাল পায়, যাকে পায় তাকে শুনায় আজিকালি মানুহে। আজিকালি মানুহে ইংৰাজী গান গায়, শুনিনো ভাল পায়, যাকে পায় তাকে শুনায় আজিকালি মানুহে ইংৰাজী গান গায়, শুনিনো ভাল পায়, যাকে পায় তাকে শুনায় আজিকালি মানুহে। বিয়া হবা হলে গলে মেলে মিটিঙে যে গলে, বিয়া হবা হলে গলে মেলে মিটিঙে যে গলে, ইংৰাজী গান গায় শুনিনো ভাল পায় আজিকালি মানুহে ইংৰাজী গান গায়, শুনিনো ভাল পায়, যাকে পায় তাকে শুনায় আজিকালি মানুহে। আবেগ ভরা কাহিনী রে অজায় পড়াই লিখে, আবেগ ভরা কাহিনী রে অজায় পড়াই লিখে, তাকে ইংৰাজীতে আজিৰ মানুহে গাবলৈ ধৰে। মহানগৰীতে আজিকালি
মানুহে মহানগৰীতে আজিকালি মানুহে